জুহালৰ জুতিত ৰান্ধিবলৈ লোৱা আজিৰ ব্যঞ্জনবিধ হৈছে ৰাজমাহ। এই ৰাজমাহখিনি দেখিছেনে? এইখিনি মই এৰাতি তিয়াই থৈছিলোঁ। ইয়াৰ পাছত মই এইখিনি এটা প্ৰেছাৰ কুকাৰত দি সিজাই ল'ম। ৰাজমাহখিনি সিজে মানে মই এইফালে আলু, পিঁয়াজ আৰু আদা নহৰুখিনি গুচাই ল'ম। তেলখিনি গৰম হোৱাৰ পাছত প্ৰথমে মই আলুখিনি এনেদৰে ভাজি থৈ ল'ম। ইয়াৰ পাছত পিঁয়াজখিনি ভাজি লৈ নিমখ আৰু হালধি ভালদৰে ভাজি এতিয়া মই বিলাহীখিনি দি দিছোঁ। এতিয়া মই পটাত বটি লোৱা মছলাখিনি দিয়াৰ হোৱাৰ পাছত আকৌ ভালদৰে ভাজি ল'ম। ভাজি লৈ অকণমান পানী দি এতিয়া মই এই ৰাজমাহখিনি ইয়াতে দি দিম। এতিয়া মই ভাজি লোৱা আলুখিনিও ইয়াতে দি দিছোঁ। এতিয়া অলপমান পানী দি ঢাকি দিম। এইফালে এটা ঔটেঙা লৈ আহিলোঁ। এখন ঔটেঙা দিয়া দালি বনাম। ঔটেঙাটো মই এতিয়া ধুনীয়াকৈ কাটি ল'ম। গৰমৰ দিনত ঔটেঙা দিয়া দাইলকণ খাই সঁচাই ভাল লাগে নহয়নে?